হেল্ল' হেল্ল' শাওণ মাহ আহিলে তোলে মনত পৰে অ' ডাৱৰ দেখিলে আৰু তোলে মনত পৰে so cute বৰষুণ যাক দেখিলে বেছিকে মনত পৰে হ'ব কেলা গম পাইছো ছাতিটো ঘূৰাই দিম দে কাইলৈ লৈ ল'বি আজি তহঁতৰ বৰ ফুটিছোন এই ফুটি লাগিবই বে এই আমাৰ কলেজৰ সুস্মিতা এই চেনি নাই জানি কি হ'ল ইয়াৰ লগত বিয়া ঠিক হৈছে বে হা ওলা কালি গম পাম নাই কি হ'ল কালি মোক নৰেন্দ্ৰ মোদীয়ে ভাইটি বুলি মাতিছে নহয় তই বলিয়া পাইছ আমাক এই সঁচাকে মই সন্মুখত বহি আছো মোক নিজে ভাইটি বুলি মাতিছে আৰু মোক ভণ্টিকো মাতিছে ন ভণ্টি বুলি তই ক'ত লগ পালি ওলা কেলে টিভিত দেখা নাই তহঁতি মেৰে প্যাৰী ভাই আৰু বেহেন বুলি কোৱা তই কি কৰি আছ ঐ এইটো মাৰি আছ অথনিৰ পৰা একো কেট ফুটেই কৰা নাই ওলোৱা তই কিহে মাৰিছ তোৰ মূৰটো নাই নে ওলোৱা তইতো মোক কি আইডিয়া দিলি হয় তোক মই প্ৰায়বিলাক বিয়া পতা মানুহৰ এটা প্ৰকৃত ঘটনা যে মানুহজন যিমানেই ধনী নহওক যিমানেই ডাঙৰ চাকৰি কৰা নহওক কিয় শুব কিন্তু শহুৰেকৰ ঘৰৰ পৰা দিয়া বিচনাতেই ভাবিবলগীয়া কথা তই ইয়াত মুতি আছ যে ইয়াত মুতিলে কোনো নধৰে নেকি কোনেও নধৰে বে নিজে ধৰিব লাগে প্ৰেছক্ৰিপশ্যন ল দৰৱ আনিবলৈ যাওঁ বুলি বিন্দাছ ঘূৰি কি ডাঙৰ কথাটো বেলেগ আইডিয়া মানে তোৰ দেখোন পিঠিটো ৰঙা বেয়া খুন্দিলে বে এমাহৰ আগত দিয়া মায়ে বজাৰ লিষ্টখনকে লৈ গুচি গলো ভুলতে বাহিৰৰ কাউণ্ট্ৰি বিলাকত যেতিয়া ভিডিঅ' কল কৰে ন তেতিয়া কি কয় ইউ লুকিং চ' কিউট আমাৰ অসমত যেতিয়া কৰে ন ভিডিঅ' কল ঐ তই মোক দেখা নাই নাই বাৰু মই কৈতো অকণোৱে দেখা নাই তই হিলাই নাম বাৰু তুমি ইমান দুখীয়া বুলি মই আগতে জনা হলে মই তোমাৰ লগত বিয়াই নহলোহেঁতেন বুজিছা ঘৰ গাড়ী বেংক বেলেঞ্চ একো এটা নাই তোমাৰ তোমাকতো মই আগতেই কৈছিলো তোমাৰ বাহিৰে মোৰ একোৱেই নাই একো টেনচন ল'ব নালাগে মোক এখনেতো আছিলে আয়ো